মুখৰ আলচাৰ হ'লে আপুনি অসুবিধা পায় নেকি? জানক এই ৰোগৰ কাৰণ আৰু লক্ষণ। আমাৰ সকলোৰে নিশ্চয় কোনোবা নহয় কোনোবা সময়ত মুখৰ আলচাৰৰ সমস্যাই অশান্তি দিছিল। জিভাত, ওঠৰ পিছফালে বা ছালত হোৱা এই ঘাঁবোৰ অতি বিষ আৰু অস্বস্তিকৰ। আলচাৰ হ'লে খাদ্য গিলিবলৈ বা পানী খোৱাটো অতি কঠিন হৈ পৰে। সাধাৰণতে বিশ্বাস কৰা হয় যে পেটৰ গৰমৰ বাবে বা যিসকল লোকৰ পেট পৰিষ্কাৰ নহয় তেওঁলোকৰ মুখৰ আলচাৰ হয়। কিন্তু যদি আপোনাৰ সঘনাই এই সমস্যা হয় তেন্তে ইয়াক সহজভাৱে নল'ব। বিশেষজ্ঞসকলৰ মতে পেটৰ সমস্যাৰ উপৰিও কিছুমান গুৰুতৰ অৱস্থাতো এই আলচাৰৰ সৃষ্টি হ'ব পাৰে, যাৰ বিষয়ে জনাটো অতি প্ৰয়োজনীয়। সাধাৰণতে কিছুমান সহজ ঘৰুৱা উপায় বা ঔষধৰ এটা বা দুটা ড'জ খালে ফুহা আৰোগ্য হ'ব পাৰে। কিন্তু যদি আপুনি সঘনাই এই সমস্যাত ভুগি আছে তেন্তে নিশ্চিতভাৱে ইয়াৰ বিষয়ে চিকিৎসকৰ পৰামৰ্শ লওক। ব্ৰাছ কৰাৰ সময়ত হঠাৎ আঘাত পোৱা বা মুখত সংক্ৰমণৰ বাবেও বহু লোকৰ কেঞ্চাৰ ঘাঁ হ'ব পাৰে। এই অৱস্থাৰ বিষয়ে অধিক বুজা যাওক। বাৰে বাৰে আলচাৰ হোৱাটো কিয় গুৰুতৰ সমস্যাৰ লক্ষণ বুলি গণ্য কৰা হয়? মুখৰ আলচাৰ সহজে চিনাক্ত কৰিব পাৰি। এইবোৰ সাধাৰণতে আপোনাৰ ওঠ, দাঁতৰ আলু, জিভা, ভিতৰৰ গাল, মুখৰ ওপৰৰ অংশ সৰু সৰু ঘাঁ হিচাপে দেখা দিয়ে। ফুহাৰ প্ৰান্তৰ চাৰিওফালে ৰঙা বৃত্ত থাকিব পাৰে। আলচাৰৰ চাৰিওফালে ফুলা। ব্ৰাছ কৰাৰ সময়ত বিষ বেছি হয়। টেঙা, নিমখীয়া বা টেঙা খাদ্য খোৱাৰ সময়ত হোৱা বিষ। মুখত ফুহা ওলোৱাৰ বিভিন্ন কাৰণ থাকিব পাৰে। এই ঘাঁৰ বিকাশৰ বাবে বিভিন্ন কাৰকৰ বাবে বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন। খাই থকা অৱস্থাত ভুলবশতঃ গাল বা জিভা কাট খাই যোৱা, বেক্টেৰিয়াৰ প্ৰতি এলাৰ্জি প্ৰতিক্ৰিয়া, ভিটামিন B20ৰ অভাৱ, টুথব্ৰাছ সঠিক নহয় বা টুথপেষ্টৰ উপযুক্ত ব্যৱহাৰ নহয়, কমলা, আনাৰস আৰু ষ্ট্ৰবেৰী আদি এচিডিক খাদ্যৰ অতিৰিক্ত সেৱন, পিৰিয়ডৰ সময়ত হৰমনৰ পৰিৱৰ্তন, মানসিক চাপ, টোপনিৰ অভাৱ, মুখত ভাইৰাছ, বেক্টেৰিয়া বা ভেঁকুৰৰ সংক্ৰমণ। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে আপুনি যদি সঘনাই ফুহাৰ সমস্যাত ভুগি থাকে তেন্তে কিছুমান ক্ষেত্ৰত ই গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ লক্ষণো হ'ব পাৰে, যাৰ বাবে তাৎকালীন চিকিৎসাৰ প্ৰয়োজন হয়। ঠাণ্ডাৰ ঘাও অধিক গুৰুতৰ আৰু চিকিৎসাৰ প্ৰয়োজন হোৱা অৱস্থাৰ লক্ষণ হ'ব পাৰে। NHSৰ প্ৰতিবেদন অনুসৰি যদি আপোনাৰ সঘনাই ভিটামিন E12ৰ অভাৱৰ লক্ষণ হ'ব পাৰে। খাদ্যৰ পৰা শক্তি আহৰণৰ লগতে আপোনাৰ স্নায়ুতন্ত্ৰ সুস্থ কৰি ৰখা আৰু ৰক্তকণিকা সৃষ্টিৰ বাবে এই ভিটামিনৰ প্ৰয়োজন। ইয়াৰ অভাৱ হোৱা লোকসকলৰ প্ৰায়ে ফুহাৰ সমস্যা হ'ব পাৰে। বাৰে বাৰে ফুহা ওলোৱাৰ সমস্যাত চিকিৎসকৰ পৰামৰ্শ লৈ এই অৱস্থাটো ধৰা পেলাওক।